ভিতৰত সোমাই গ'লো আইও মা খালো এটা লগত আমি যেতিয়া যাম যোৱাৰ বেবি ভইচটো কম কৰা মই আৰু মোৰ ভণ্টি হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আমিও আছোঁ ইয়াত ভালে কুশলে ভাল বেয়াৰ মাজতে আছোঁ আৰু চবে আজি আমি এটা জেগাত যাম আই থিংক সদায় এনেকৈ কোৱা যায় ক'ৰবাত যাম বাট আজি আমাৰ আই থিংক দেই আকৌ কি হ'ব পাৰে নাজানো কিন্তু আজি আমাৰ চাগে লাষ্ট চেন্নাই ট্ৰেভেল ব্লগ হ'ব লাষ্ট কাৰণ আমি যাবলৈ হৈছে আমাৰ অসম ঘূৰি যাবলৈ টাইম আহি গৈছে কাৰণ মাৰ এতিয়া অকল লাষ্ট এটা কেমো বাকী আছে আৰু মাৰ লাষ্ট এটা কেমো বাকী আছে তো সেই কেমোটো আৰু এই 2-3 দিনৰ ভিতৰতে আছে তো আজি অকল বা আৰু মই এটা জেগাত ওলাই যাম এই থামলৈ চাগে অকণমান ফটো দেখি কিবা এটা হিংট লগাব পাৰিছে বাট বেছি হিন্ট লগাব নালাগে কাৰণ আমি আপোনালোকক ভিডিঅ'টো দেখাম এয়া একদম মেডাম ৰেডি হৈ গৈছে সাজ থাজকে আজি ট্ৰেভেল ব্লগটো আমাৰ হোপফুলি লাষ্টে হ'ব আৰু ফুৰা নহয় আৰু চেন্নাইত কাৰণ আমি প্লেন কৰিছোঁ নৱেম্বৰৰ 6ত আমি যাম চেন্নাইৰ পৰা আৰু বাই ব্লগ এটা অফক'ৰ্ছ ডায়েৰী ক্ল'জ কৰা এটা ব্লগ নিশ্চয় হ'ব আপোনালোকক দেখাম চ' আজি যিটো ট্ৰেভেল ব্লগ হয় টেম্পল একেবাৰে নহয় অলপমান বেলেগ হয় আৰু বহুত ইম্পৰ্টেণ্ট আৰু এক্সাইটেড হয় বিকজ বহুত বেলেগ জেগা ইণ্ডিয়াৰ বেলেগ জেগাত নাই হ'ব বেছি মই তাই মানে একদম ক'ব আৰম্ভ কৰিলে চব কৈহে দিয়ে আমি নকওঁ বেছি আমি জাৰ্ণিটো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক লাষ্টলৈকে চাব সেইখনতো ৰাখিছোঁ দূৰ আছিল অলপমান গৰম লাগি গৈছে একদম অলপ দূৰ নাছিল বহুত দূৰ আছিলে জেগাটো চ' আমি ক'লে আহিছোঁ আপোনালোকক দেখাই দিওঁ আমি আহিছোঁ মেৰাইন কিংডম ইয়াৰ ভিতৰত মেৰাইন লাইফবোৰ চাব পাৰি আৰু একুৱেটিক লাইফছবিলাক আমি দেখা পাম আপোনালোককো দেখুৱাম চাই থাকক যিমান দূৰলৈকে গম পাইছোঁ ইণ্ডিয়াত এইখনে এখন আছে য'ত লাৰ্জ একুৱেটিক লাইফবিলাক আমি মানে ইজিলি চাব পাৰোঁ যেনেকৈ মানে বাহিৰৰ দেশত আছে এনেকুৱা বাহিৰৰ কাণ্ট্ৰিজবিলাকত আছে ইণ্ডিয়াত এইখন অনলি ওৱান চ' আপোনালোকক দেখাওঁ স্পেচিয়েল হয় পাই গ'লোঁ এখন এণ্ট্ৰি কাৰ্ড তো আমি নেক্সট যেতিয়া এণ্ট্ৰিত যাম তো মানে আহা আৰু যোৱাৰ এখন কাৰ্ড ইউজ কৰিব পাৰিম আচ্ছা মাছবোৰ ইমান ওচৰৰ পৰা দেখা পায় আৰু ইমান ডাঙৰ একুৰিয়াম বহুত ডাঙৰ ইমান ভালকৈ মানে তেওঁলোকে ইয়াত থৈছে আৰু যিসকলে একুৰিয়াম ভাল পায় তেওঁলোকৰ কাৰণেতো বেষ্ট জেগা
এনেকুৱা লগা নাই নে মই সাগৰৰ ভিতৰত আপোনালোকক মাছ দেখাই আছোঁ ফৰেষ্টত সোমাই আহিছোঁ এতিয়া আমি ফাইটিং কাজিয়া হৈ গ'ল পৰিল মাছ গাইজ আপোনালোকে চিৰিয়াছলি কমপ্লিট ভিডিঅ'টো চাব মাজত একদম স্কিপ নকৰিব খালি মাছ দেখাই আছোঁ এইটো সঁচা কথা কিন্তু যোনে যোনে এইবোৰ চাই ভাল পায় বা একুৰিয়াম ভাল পায় বা যাৰ যাৰ ঘৰত আছে একুৰিয়াম চিৰিয়াছলি আপোনালোকে বহুত ভাল পাব মানে বহুত ধুনীয়া আপোনালোকে স্কিপ নকৰিব চাই থাকক বহুত ডিফাৰেণ্ট মাছ আছে বহুত যোনে ফাইণ্ডিং নিমো চাইছে ইয়াত ফাইণ্ডিং নিমোৰ চব কেৰেক্টাৰ দেখিব আৰু এতিয়া আমি নিমকো পাই গ'লোঁ মই ইয়াৰ পৰা এতিয়া মই নিমো চাবলৈ ভিতৰত সোমাই গ'লোঁ আইঅ' মা খালোঁ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ओके एपार्ट फ्रॉम दिस মই ভিতৰত সোমাই আহিলোঁ তাৰপিছত এতিয়া মই মানে এনেকৈ চাব পাৰে এনেকৈ এই দাদাজনে কৈছে ষ্টাৰ ফিছবিলাক চুব পাৰে বোলে মোৰ সাহসটো একদমেই নাই চোৱা বাট ষ্টিল আই ৱান্ট টু ট্ৰাই লাষ্ট এটেম্প 5th নম্বৰ এটেম্প ষ্টাৰ ফিছ চুই পাইছা আৰু কি লাগে তোক নক গাইজ এইটো অক্টোপাছ হয় কিন্তু সি লাজত মই অহাৰ কাৰণে সি লাজত সোমাই আছে ইয়াৰ নাম অক্টোপাছ আন্না কিয় নাহে অলপ 2,000 years later. कौन है ये लोग कहां से आते हैं এই টানেলটোৰ কাৰণে একচুৱেলি এইখন মানে এই জেগাটো ৱাক থ্ৰু একুৰিয়াম বুলি কয় মানে খোজকাঢ়ি আমি ধুনীয়াকৈ একুৰিয়ামটো আমি চাব পাৰোঁ আইঅ' ইমান ধুনীয়া ইমান কিউট দামবোৰো বহুত কিউট হ'ব চাগে ইয়াৰ দামটো কিমান এইটো কি আছিলে ফাইণ্ডিং নিমো মই গোটেই ভিডিঅ'টোত নিমৰে কথা কৈ থাকিলোঁ মই এইখন মুভি বহুত ভাল পাওঁ মই বহুতবাৰ চাইছোঁ মিমৰি 700 টকা দেই এই টিকলুটো আৰু এই টিকলুটোত হৈছে 470 টকা 470 ইমান কিউট কিন্তু কিউট হ'লেও নিজৰ ইম'শ্যনছখিনি কণ্ট্ৰল কৰি আমি ইয়াত একো নলওঁ জাষ্ট ভিডিঅ'ত দেখাই দিওঁ আৰু আপোনালোক ইয়ালৈ আহিলে বাচ্চা লৈ নাহিব আপুনি বাচি নাযায় কিন্তু ইমান কিউট বস্তু থকাৰ পিছত কোনো বাচ্চা এৰি দিয়ে বাচ্চাটো দূৰৰ কথা আমি এৰি নিদিওঁ মা যদি লগত আহিলে হয় মই ল'লোঁ হয়
চাকৰি পালোঁ যেতিয়া আমি চাকৰি কৰিলোঁ তেতিয়াও আমি ল'লোঁ ল'লোঁ হয় কিন্তু আমাৰ পইচা ন বহুত ধুনীয়া গাইছে আৰু আপোনালোকে ভিডিঅ'টোত চালে গোটেই জেগাখিনি কিমান ধুনীয়া একচুৱেলি এণ্ট্ৰি ফিজটো কিমান আছিলে 700 অলমষ্ট 700 আৰু পাৰ পাৰ্চন আহিব আপোনালোকে বহুত ধুনীয়া জেগা যেতিয়া চেন্নাই আহিব তেতিয়া চেন্নাই এংগ্ৰি বাৰ্ড য়েছ আই লাভ ইট আই লাভ এংগ্ৰি বাৰ্ড যেতিয়া আপোনালোকে ইয়ালৈ আহিব চেন্নাইত যদি কেতিয়াবা ট্ৰিটমেণ্টৰ কাৰণে আহে তো নিশ্চয় আপোনালোকে ইয়ালৈ আহিবচোন সময় ওলাই কাৰণ হয় বাৰু টাইম নাপায় দৌৰা দৌৰি অহা যায় আৰু মনটো বেয়া হৈ থাকে কাৰণ আমি বহুত বেয়া কণ্ডিশ্যনত ইয়ালৈ আহোঁ কোনো ইয়াত ফূৰ্তি কৰিবলৈ নাহে বাৰু হস্পিটেলত বাট ষ্টিল যদি আহে বা মন যায় ফুৰিবলৈ এই জেগাটোলৈ আহিব বহুত ধুনীয়া জেগা আপোনালোকে দেখিলে আৰু যোনবিলাকে একুৰিয়াম চাই ভাল পায় বা সেইবোৰ আৰু আপোনালোকৰ চাগে বহুত ভাল লাগিল ভিডিঅ'টো চাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ইমান ধুনীয়া ধুনীয়া পুতলা আছে মোৰ মানে কথা কৈছোঁ যদিও মানে চাই আছোঁ মোক লাগে তাৰে চবৰে এটা অ'কে এইবোৰ বাদ দিয়ক বাৰু তাকে আপোনালোকে আহিব ইয়ালৈ বহুত ধুনীয়া আৰু ইমান ধুনীয়াকৈ মাছবোৰ থৈছে ইমান ধুনীয়াকৈ মানে সিহঁতে বস্তুবোৰ মেনেজ কৰিছে মানে ভিতৰত যে গৈছোঁ তাতে মানে সাগৰৰ এটা চাউণ্ড থাকে ন সাগৰত তেনেকুৱা চাউণ্ড ওলাই থাকে মানে মাছবোৰ মানে যাতে মৰি নাযায় তেওঁলোক যাতে ভালকৈ থাকে বস্তুকেইটা যাতে ভালকৈ থাকে তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে আৰু ভিতৰত আপোনালোকে দেখিছে ন য'ত একদম ষ্ট'ন থৈছে ধুনীয়াকৈ কালাৰ কৰি বস্তুবোৰ থৈছে আৰু কিছুমান দেখিছে পুৰণা মূৰ্তিও থোৱা আছে মানে মাছবোৰক পূৰা সাগৰৰ ফিল দিয়া হৈছে যিহেতুকে আৰ্টিফিচিয়েল হ'লেও তেওঁলোকক মানে পূৰা সাগৰৰ ফিল দিয়াই থৈছে আৰ্টিফিচিয়েলি বহুত ধুনীয়াকৈ সজাইছে তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু ভিডিঅ'টোত লম্বা নকৰোঁ আজি ভিডিঅ'টোত এয়াই দেখালোঁ আৰু লাষ্ট আমাৰ ভিডিঅ' হ'ব কি ভিডিঅ' হ'ব লাষ্ট আমাৰ কি ভিডিঅ' হ'ব তাই মানে পুতলা এটা লগত আমি যেতিয়া যাম যোৱাৰ বেবী ভইচটো কম কৰা পুতলা লৈ একদম মুখত বেবী ভইচ আহি গৈছে চ' লাষ্ট আমি ক্লজিং চেন্নাই ডায়েৰী আমি এইটো কৰিবলৈ লাষ্ট ভিডিঅ' আমাৰ এইটো হ'ব যে আমি গৈ আছোঁ যেতিয়া আমি বেক টু হোম হ'ম য়েছ লাষ্ট ক্ল'জ ভিডিঅ' এটা হ'ব চেন্নাই ডায়েৰী আমি বহুত মিছ কৰিছোঁ অসম আমি বহুত বেছি মিছ কৰিছোঁ ঘৰ গাঁও মানে যাব লাগে আৰু মাও সুস্থ হৈ আহিছে আপোনালোকৰ আশীৰ্বাদত মাও ভাল পাইছে আৰু এতিয়া লাহেকৈ আৰু বেছিদিন নাই হোপফুলি ফিংগাৰ ক্ৰছ আমি 6 নৱেম্বৰ কাৰোবাৰ বাৰ্থডেৰ আগে যাম আৰু তো হোপফুলি চব ভালে কুশলে যায় আৰু আমি যাতে আৰু এনেকুৱা ভিডিঅ' দি থাকিব পাৰোঁ আগলৈকে মই ভাবিছোঁ যে মই অসম ঘূৰি কিনে একদম কণ্টিনিউ ভিডিঅ' বনাব চেষ্টা কৰিম দেই মই বনাম বুলি কোৱা নাই বাৰু চেষ্টা কৰিম ঠিক আছে বাৰু ভিডিঅ'টো আৰু বহল নকৰোঁ ইয়াতে আপোনালোকক বহুত ধন্যবাদ ভিডিঅ'টো কমপ্লিট চোৱাৰ বাবে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই যোনে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বাছ ইমানে থেংক ইউ